নমস্কাৰ মিছেছ ফুকননি ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাই খাইছিলোঁ ফুচকা, সেয়েহে আপোনালোককো দেখাইছোঁ। আৰু ফুচকা খাই লগতে মই চেলেঞ্জিং ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু বনোৱা নহ'লে। কোনে কিমান বেছি খাব পাৰে তাকে চাওঁ আহক। ইমানেই গৰম পৰিছে, চেহেৰাটো আপোনালোকক দেখাব নোৱাৰোঁ, অৱস্থা একেবাৰে বেয়া হৈ আছে। আৰু ভাইটি আৰু পাপাই খাব কোনে কিমান বেছি খায়। ফুচকাই আমাৰ ৰেডি। সৰহকৈ বনাইছোঁ কাৰণ চেলেঞ্জিং ভিডিঅ' আছে। আৰু লগতে মই লৈছোঁ বাদাম, পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ। আৰু এইখিনি হৈছে জ্বলা, টেঙা, ইমলি পানী, আৰু এইখিনি মিঠা ইমলি পানী। আৰু লগতে মটৰ বইল কৰি লৈছোঁ। আৰু এয়া আলু। এয়া দুজনলৈ জ্বলা আৰু টেঙা দুটা বাটি ৰেডি কৰিছে। এয়া মিঠা আৰু এয়া পিটিকা, আৰু লগতে এয়া 50টা ফুচকা দি দিছোঁ। চাই লওঁ আহক কোনে বেছিকৈ পাৰে। পাপাই খাবলৈ লৈছে ফুচকা, আৰু এটাই নকয় এইটো লাজতে ফুচকাই নাখায় ন, নকওঁ আৰু ভিডিঅ'। হ'ব দিয়া, বেছি কৰিলে অলপ খাব পাৰে, কিন্তু এটা লাজ এয়া এজনে খাই আছে, চাই লওঁ কোনে বেছিকৈ পাৰে। মিষ্টাৰ অপূৰ্ব হাতীমূৰীয়া হ'ব লাজ কৰিছে বহুত, খাই কিন্তু বহুত ভাল পায়, কিন্তু লাজ কৰিছে এতিয়া। আমাৰ পাপাই খাই আছে, চাই লওঁ কোনে বেছি খাব পাৰে। 50টা দিছোঁ, যোনে বেছি খাব পাৰে ই উইনাৰ চিকেন ডিনাৰ। এয়া উইনাৰ দিশত আমাৰ আগবাঢ়ি আছে মিষ্টাৰ অপূৰ্ব হাতীমূৰীয়া। আৰু আমাৰ এই সোণালী হাতীমূৰীয়া পিটিকা আৰু অকণমান দি দিছোঁ, সোনকালে খাই শেষ কৰিলে, বেছিকৈ খাই অলপ তেওঁ। এতিয়া কোন উইনাৰ হয়গৈ আপোনালোকক দেখাই থাকিম। পাৰিবনে আৰু খাব? পাৰিবনে? খাবানে? ক'ত আছেচোন পাপৰ। বাৰু উইনাৰ তুমিয়ে হ'বা যেন লাগিছে। কমন ময়ো খাই আছোঁ লগতে, হেহাই পাপা হাৰিব আমাৰ। হাত ধুলা? 1, 2, 3, 4, 5, 6, 7, 8টা 9টা থাকিলে দেই তোমাৰ। হ'ব বেছি জোৰ নকৰোঁ, পেটৰ গণ্ডগোল যাতে নকৰক তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লাহে লাহে কোন উইনাৰ হয়, আৰু এজনে 9টা এৰিলেগৈ, আৰু এয়া পাপাই কেইটা এৰিলে চাম। কোনো টাইম টেবুল নাই, যোনে যিমান পাৰে খাব। প্ৰতিযোগিতা তেনেকুৱাই পাতিছোঁ। আৰু আমি অকণমান চিটিং হৈছে, মানে 9টা এৰা দেখিলেতো এতিয়া পাপাই 8টা বা 6টা এৰি খেলখন সামৰণি মাৰিব। আৰু উপায় নাই, গৰমত এইবোৰকে কৰি আছোঁ আৰু আমিও, গৰম যদিও। এয়া আমাৰ উইনাৰ চাৰ থাকিলেগৈ 5টা, কিন্তু টাইমিং কৰা হ'লে মিষ্টাৰ অপূৰ্বই জিকিলেহেঁতেন। টাইমিং নকৰিলোঁ আৰু। ভিডিঅ'টো চেলেঞ্জিং কৰিম বুলি ভাবিছিলোঁ, কিন্তু ভাইটিয়ে নকৰাৰ কাৰণে আপোনালোকক বেছি হহুৱাব নোৱাৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।